কেইটামান আছে কিন্তু আহিম আহিম কৈ আছে কিবা এক্সৰ লগত ব্ৰেকআপ হৈছে কিবা আছে এনেকুৱা ঘটনা আছে আৰু গাইজ আইচি আমাৰ ভাল লাগিল বাকি হেৰি কি বিবেক ব্লগ আপোনালোকে সাবস্ক্ৰাইব কৰিব না কি দেখা সো হেল্ল' ফ্ৰেণ্ডছ এণ্ড ৱেলকাম টু আনাদাৰ ব্লগ আৰু গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ ভালে আছে আৰু গাইজ বহুত দিনত ভিডিঅ' আপলোড কৰিব পৰা নাই আৰু মোৰো অলপমান জ্বৰ কাহ হৈ আছিল গাইজ চ' সেইকাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই আৰু গাইজ মাজতে মানে কি আমি নলবাৰী গৈছিলোঁ অলপ কিবা কাম আছিল আৰু তাত যাওঁতে মানে কি আমাৰ যিহেতু বেতাল আছে বেতাল আৰু আহমেদ মানে লিপু ভাই আৰু বেতাল আৰু লিপুকো লগ পালোঁ গাইজ আৰু ইফালে ভিলেজ ৰক বাবুলিৰ প্ৰাঞ্জল ভাইকো লগ পালোঁ চ' ভিডিঅ' দুটা চাওক তেনেকুৱা পালে জনাব। চ' গাইজ আৰু আপোনালোকে জানে আমি নলবাৰী গ'লে সদায় ব্ৰিজৰ তলেৰে হাজু হৈ যাওঁ চ' আজিও সেনেকৈ গৈ আছোঁ মানে হাৱে হৈ যাব অলপমান টান লাগে মস্ত ঘূৰা হয় কিবা আৰু মানে কি হাজু হৈ গ'লে অলপমান সোনকালে পায় ডাইৰেক্ট লগ পাই আছোঁ নলবাৰীত। চ' গাইজ আৰু আমাৰ যোৱা কথা আছিল নলবাৰী বাট আমি নলবাৰী এতিয়া নাযাওঁ এতিয়া আমি আহিছোঁ শুৱালকুছি আৰু শুৱালকুছিত মানে কি হ'ল যিহেতু আপোনালোকে গমে পালে ভিলেজ ৰক বামুণ্ডি প্ৰাঞ্জল ভাইও তাতে আছে চ' তাকো এবাৰ লগ কৰি পেলাই আমি এনেকৈ ওলাই গৈ আছোঁ গাইজ চ' গাইজ আৰু ফাইনেলি আহি পালোঁ হালকা আৰু হালকাত আছে আমাৰ ভিলেজ ৰক বামুণ্ডি হাই হাই প্ৰাঞ্জিত দা আৰু খবৰ কেনেকুৱা আপোনাৰ? মোৰ খবৰ ভালে আছে বাকী আৰু কাম কাজ মই বৰ্তমান বেকাৰে ফুটবল খেলোঁ আৰু এইফালে ফিল্ড আছে তাতে ফুটবল খেলোঁ ওচৰতে দাদাই লগ ধৰিম বুলি বহুত দিন মেছেজ কৰি আছে আজি আহি পেলা ভাল লাগিল মোৰ মনটো। কেনেকুৱা কি চলি আছে খেলা বৰ্তমান চলি আছে প্ৰেক্টিচ চলি আছে বৰ্তমান খেলা ছিজন লাহে লাহে খতমেই হ'ল আৰু লাহে লাহে খেলি আছোঁ এখন দুখন খেলা ঘৰৰ ফালে আছে আৰু ধুনীয়া পৰিৱেশ কিন্তু দেই আপোনালোকৰ এইটো এইফালে ধুনীয়া সেইফালে আপোনাৰ এইফালে আছে এটা নদী আছে নদীৰ মাজত এটা দ্বীপ এটা আছে মানে এইফালে বৰ্তমান পানী হৈ আছে এতিয়া বৰ্তমান যোৱাৰ কাৰণে অসুবিধা হৈ আছে। বাকী আৰু কি গুৱাহাটী যাবে গুৱাহাটী বৰ্তমান যোৱা নাই গুৱাহাটী যামৰ কাৰণে মালিগাঁও যামৰ কাৰণে তাৰমানে যাব ইচ্ছা নাযায় মানে গাছ কেম্বা লাগি যায় মালিগাঁও কি যাম আৰু ইমান যাম তাৰমানে গাছ এইটোতো ৰিচেণ্টলি হেৰিত খেলি আহিলে গাড়ীগাঁৱত যিখন খেলা হৈছিল ফুটবল টুৰ্ণামেণ্ট তাতে খেলি আহিছিল প্ৰাঞ্জিত দাই আৰু তাত ফাৰ্ষ্ট হৈছিল আৰু এটা ৰানাৰ চাপ নেকি চ' দুটা পুৰস্কাৰ পালে চ' শুভেচ্ছা থাকিল আৰু এনেকৈ ফুটবল খেলি যাই থাকক থেংক ইউ। আজিকালিতো বৰ্তমান ফুটবলৰ দিন আজিকালি বহুত ফুটবলৰ সৰু ষ্টুডেণ্ট যায় তাত ভাল খেলা খেলি আছে ভাল লাগে তাৰমানে আৰু হেৰি তুমি যে ভিডিঅ'বিলাক যে বনা বঢ়িয়া লাগে কিন্তু মই খোলাকৈ ক'লোঁ যিটো কমেডি যোৱাকালি ৰাতি এটা আপলোড কৰিছোঁ বিয়াৰ কিবা সেইটো ভাল লাগিছে কিন্তু ভাল লাগে ভিডিঅ'বিলাক চাই নিজৰ কণ্টেণ্ট কিছুমান বনাওঁ সঁচা ঘটনাৰ ওপৰতে মোৰ লগ বন্ধু বহুতখিনি আছে সঁচা ঘটনাই বহুতৰ লগত ঘটি থকা ঘটনাবিলাক তাৰমানে ভাল লাগে আৰু এইবিলাক কৈ আহি কিনে মোৰ আগত কয় আৰু আছে কেইটামান আছে কিন্তু আহিম কৈ আছে কিবা এক্সৰ লগত ব্ৰেকআপ হৈছে কিবা আছে এনেকুৱা ঘটনা আছে আৰু মোৰ আছিল বৰ্তমান কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং সকলোৰে জীৱনত হয় কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল মোৰ মাজত আৰু তাইৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং হয় কিন্তু তাই ভাল আছিল ছোৱালীটো ভাল আছিল সঁচাকে ভাল আছিল এক্স বুলি ক'লে যে বেয়া সেইটো কথা নহয় তাই বহুত ভাল ছোৱালী আছিল কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল আমাৰ মাজত কিবা ভুল বুজাবুজি হৈ কিনে তাৰপিছত তাই এতিয়া নিজৰ ৰাস্তাত মই নিজৰ ৰাস্তাত দেখা পালে মাত দিয়ে মানে কেতিয়াবা মেছেজ কৰে মাজে মাজে সেইটোৱে আমাৰ গাঁওখনক আপোনালোকে আহিব বহুত ধুনীয়া চাব লগা যায় আছে ইয়াত পিকনিক স্পটো আছে বহুত ভাল জেগা আছে এইফালে নদীৰ মাজত যেনেকৈ উমানন্দৰ মাজত এটা দ্বীপ আছে এনেকৈ আমাৰ ইয়াতো আছে এটা মানে দ্বীপ আছে আপোনালোকে আহিব আহি কিনে বহুত ভাল পাব আপোনালোকে আহি কিনে বহুত নেচাৰেল জেগা হয় ইয়াত চাওক গাইজ এইফালে আছে চ' এইবিলাক গছ গছনিৰে ভৰা আৰু এইফালে আছে শংকৰদেৱ শিশু নিকেতন বিদ্যালয় আৰু এইফালে আছে এখন স্কুল আৰু ধুনীয়া জেগা গাইজ চ' আহিব মানে আপোনালোকে আৰু গাইজ মোৰো এটা সৰুকৈ চেনেল আছে বামুণ্ডি ভিলেজ ৰক্স বুলি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু দাদাৰো এটা চেনেল আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ভাল ভিডিঅ' পাই থাকোঁ দাদাৰ পৰা মোৰ দাদাৰ ভিডিঅ' চাওঁ বহুত ভাল ভিডিঅ' দি থাকে আৰু প্ৰাঞ্জলক টাটা বাই বাই আমি ওলাই আহিলোঁ এয়া হ'ল নলবাৰী গাইজ এতিয়া নলবাৰীতে আছোঁ গাইজ ইয়াতে মানে কি অলপমান সৰু সুৰা কাম আছে এই কামখিনি আমি শেষ কৰি লওঁ গাইজ আৰু শেষ কৰি পেলাই লিপু আৰু বেটালক লগ কৰি আছোঁ কমাৰ কৈছিলা কমাৰ কৈছিল
তো গাইছ আৰু এইটোৱে হ'ল বেতালৰ খোৰাক আৰু বৰ্তমান বোলে বেতাল বোলে ঘৰত নাই সি লিপুহঁতৰ তাত ওলাই গ'ল চ' গাইছ বলক তেন্তে লিপুহঁতৰ তাত লগ পাই আছোঁ বলক আৰু ফাইনেলি আহি পালোঁ আৰু এইফালে আছে লিপুদা কেনে খবৰ নমস্কাৰ বঢ়িয়া খবৰ মোৰ ভাল তোমাৰ ভাল না ভাল ক'ৰ পাইছো জালুকবাৰী পাইছো বঢ়িয়া তো গাইছ আমাৰ ভাল লাগিল বাকী হেৰি কি এইটো ব্লগ চেনেল ন কি নাম বিবেক ব্লগ আপোনালোকে ছাবস্ক্ৰাইব কৰিব না কি দেখা মই আছোঁ মানে আহিল লগ পালে একদিন তুমি আহা তুমি বোলে আহিছিল আমাৰ তাকে জগন্নাথ যাওঁতে চৰি বেয়া নাপাওঁ লগ নাপাওঁ আজি আছোঁ লগ পালোঁ তো আপোনালোকে চাব বিবেক ব্লগছ আমাক যিমান মৰম কৰিছে আকৌ কৰিব বঢ়িয়া থেংক ইউ তো ৰাস চাব নাযায় ৰাস্তা মাজুলী যোৱা কথা আছে চাওঁ কি হয় ট্ৰেইনিং এটা চলি আছোঁ মানে কি কৰিব মানে ইয়াতে কি কৰিব নলবাৰীত নলবাৰীতো ৰাস্তা যাই থাকিম বাৰু কাষতে আমাৰ ৰাজ হৈ নলবাৰীত তথাপিও আমি ভাবছোঁ কি এবাৰ মাজুলী যাম ভাবোঁ চাওঁ কি হয় এতিয়ালৈ প্লেনটো সঠিককৈ কৰা নাই আমাৰ ভিতৰত গম পাই যাব আপুনি যদি যাওঁ আমি সেইটো বাকী বেতালৰ গাড়ীখনো দেখি দিয়ক একবাৰ বেতালৰ গাড়ী এখনে আৰু বেছি দিন হোৱা নাই চাগে আজি এসপ্তাহমান হ'ল আৰু এইখনে হ'ল বেতালদাৰ গাড়ী ইক'স্পৰ্ট টপ মডেল আৰু আজি কি কৰিব আজি ফুড চেলেঞ্জ কৰিম ফুড ৰেচিপি মানে মাইট বেলেগ নাম এটা দিম চিকেন কিবা এটা ভাবিম আৰু ধুনীয়াকৈ ভাবি কিনে নাম এটা দিম সেইখিনি বনাব ষ্টাৰ্ট কৰোঁ এতিয়া আমি আৰু কমন ধুনীয়াকৈ কৈছোঁ আৰু এইটো যে বনাইছিল চিকেন মালাইকা চিকেন মালাইকা সেইটো বেষ্ট আছিল তাকে আজি সেনেকুৱা নাম এটা কিবা দিম তেনেকুৱা নামে আহিব ন বঢ়িয়া তো গাইছ আৰু এইটো হ'ল লিপুহঁতৰ ঘৰ আৰু গাইছ এখন হ'ল বেতালৰ গাড়ী আৰু গাইছ ইয়াতে দেৰি নকৰোঁ আমি ওলাই গৈ আছোঁ গাইছ এখন হ'ল বেতালৰ গাড়ী বলক তো গাইছ আছিলে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কেনেকুৱা কমেণ্ট কৰিব আজি নতুন গাইছে তেন ছাবস্ক্ৰাইব কৰি দিওঁ চ' ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ টাটা বাই বাই